লগত এটা ৰেচিপি শ্বেয়াৰ কৰোঁ বুলি সকলোৱে প্ৰিয় গাইজ গুড মৰ্ণিং আপোনালোক সকলোৱে মোৰ চেনেলটোলৈ মই স্বাগতম জনাইছোঁ চ' গাইজ এতিয়া বাজিছে 6টা ৰাতিপুৱা 6টা আৰু মই ভাবিলোঁ আপোনালোককো লগত এটা ৰেচিপি শ্বেয়াৰ কৰোঁ বুলি সকলোৱে প্ৰিয় খাই ভাল পায় চ' মই ব্লগ ক'লে আৰু মই ট্ৰাই কৰোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ চ' গাইজ ৰেচিপিটো হ'ল ঘুগুনি চবৰে প্ৰিয় খাদ্য আৰু খাদ্য বুলি ক'বলৈ ছোৱালী চবৰে প্ৰিয় মোৰতো বহুত খাই ভাল পাওঁ আৰু ফাৰ্ষ্ট টাইমৰ বাবে বনাইছোঁ গাইজ অকণমান নাৰ্ভাছ লাগিছে ইউটিউবত অকণমান চালোঁ ভাবিলোঁ ভিডিঅ'টো স্মৃতি হিচাপেও থাকি যাব চ' অকণমান বনাই লওক ভিডিঅ'টো কেনেকুৱা বনাওঁ আপোনালোকেও শ্বেয়াৰ লেটছ গাইজ পানী দিলোঁ কুকাৰ প্ৰেছাৰ কুকাৰ এতিয়া মটৰটো দালি দিওঁ গাইজ মই লগতে হালধি দিলোঁ অকণমান নিমখ দিলোঁ হালধি অকণমান হালধি দিছোঁ বেছি হ'ল প্ৰেছাৰ কুকাৰটো গেছত বহাই দিছোঁ দুবাৰ হুইচেল দিব দিম যাৰ যাৰ কান্দিব মন নাই ন ব্ৰেকআপৰ পিছত আপোনালোকে পিঁয়াজটো এনেকুৱা লগাই ল'বি আৰু কান্দিবি মানে তেতিয়া চকু পানী ওলাব ৰিয়েল চকু পানীহে গাইজ আপোনালোকে ট্ৰাই কৰিব পাৰে ৰেমেডিছটো এইটো হ'ল জোনালী ৰেমেডিছ কান্দা ৰেমেডিছ হয় ঘুগুনি খানাটো মই এতিয়ালৈকে হোৱা নাই এপাত এতিয়া মই প্লাছটো ভাজি লওঁ আৰু এবাৰ মাৰিলে আৰু এবাৰ মাৰিব ইয়াতো গৰম কৰি লৈছোঁ মই এতিয়া বৰ্তমান লগতে তাৰপিছত দিম তেল এতিয়া মই ইয়াত তেল দিম কেৰাহীটো গৰম হ'ল আৰু তেল দিম গৰম কৰি তাৰপিছত মই দেখাইছোঁ এতিয়া মই ইয়াত পিঁয়াজ দিম অকণমান হালধি অকণমান খুন্দা জলকীয়া দিছোঁ মোৰ তেজপাত নাই গাইজ তেজপাত থাকিলে ভাল আছিলে তেজপাত নাই যি আছে সেইটোৱে দিছোঁ আৰু মটৰকেইটা ইয়াতে লগাই দিম পানী আলুটো সিজিলে বাৰু দেখিছে ইমান ধুনীয়াকৈ হৈ গৈছে ঘুগুনি খোৱা নাই সিজিব দিম এতিয়া একদম টেষ্টি ঘুগুনি এটা আপোনালোকে দিছে পুৰা টেষ্টি লগতে নেমু আৰু খাব লাগে মজা লাগিব ফাৰ্ষ্ট টাইম বনাইছোঁ কিন্তু ভালকৈ হ'ল আৰু এতিয়া খাম আপোনালোকে ভাবি আছে কিয় জোনালী ইমান চুৱেটাৰ পিন্ধিছে মানে মোৰ ৰুমটো বহুত ঠাণ্ডা মই ৰাতি আনকি ফেন লগাওঁ শুওঁ কাৰণ মানে বহুত মহ আহে মই ভাত খাইছোঁ গাইজ আপোনালোকক ভাত খাই পিনি লগ পাই আছোঁ চ' গাইজ আশা কৰোঁ মই আজিৰ ৰেচিপিটো চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ইনষ্টাগ্ৰামত ফ'ল' কৰিব নাপাহৰিব আৰু কাষত থকা বেলটো প্ৰেছ কৰিব নাপাহৰিব আৰু আজিৰ ৰেচিপিটো পিছে বহুত চিম্পল মোৰ নিচিনা মানে এলেহুৱা মানুহৰ কাৰণে আৰু ৰেচিপিটো আৰু যাৰ যাৰ ঘৰত কেতিয়াবা মানে মছলা চছলা নাথাকে ন কেতিয়াবা আপোনালোকে মোৰ ৰেচিপিটো ট্ৰাই কৰিব পাৰে আৰু
আজি মই বহুত ভাল লাগিছে মায়ে ভিডিঅ'টো চালে বহুত ভাল পাব কাৰণ ফাৰ্ষ্ট টাইম নিজে মানে খানা ফাৰ্ষ্ট টাইম আৰু মোকো ভাল লাগিছে আৰু আপোনালোকৰ লগত মানে ভিডিঅ'টো শ্বেয়াৰ কৰিও ভাল লাগিলে আৰু যদি আপোনালোকে মোৰ হেয়াৰ কেয়াৰৰ ৰুটিন চাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কাৰণ হেয়াৰ কেয়াৰৰ ৰুটিন মোৰ মানে কেনেকুৱা মোৰ হেয়াৰটো কেয়াৰ কৰি এনেকুৱা ৰুটিন আহি আছে গাইজ লাভ ইউ মাই লাভলিজ বাই বাই টেক কেয়াৰ চি ইউ লেটাৰ